ছট পূজা বহুত পৰম্পৰা পূজা আমাৰ আমাৰ বগৰীবাৰী আঠানি আমাৰ বিহাৰী যিমান আছে এইটো আমাৰ পৰম্পৰা পূজা আগৰে পৰা চলি আছে আৰু মোটামুটি 150ৰ পৰা 200 ঘৰ হ'ব কি ইমানখিনি কৰা নাই অলপতে কৰিছে যিমান মানে পাইছে মানুহ ইমান ইয়াৰ মানুহবিলাক শক্তি নাই যাৰ শক্তি আছে সিয়ে পূজা কৰে আৰু আমাৰ গোটেইখিনি মানুহ ইয়াতে উপস্থিত হৈছো আমাৰ কালি এইটো আমাৰ পৰম্পৰা আমাৰ দাদাৰ আমলৰ পৰা এইটো আমাৰ এই পূজনীয় ছট পূজা পৰম্পৰা আজিলৈকে চলি আছে এনেকৈ চলি থাকিব আমি নাটক আমাৰ ল'ৰা ছোৱালী আৰু তাৰে ল'ৰা ছোৱালীবিলাক কৰিব তথাপি আজি এইখিনি যি পূজা দেখি আছো মানুহৰ সমাগম ভালে লাগিল আৰু ৰাতিপুৱা কালি 5টামান বা 4টামান বজাত মানুহবিলাক আহিব ইয়াত পূজা আৰাধনা কৰিব আৰু এই আৰাধনাত বহু মানুহ সমাগম থাকিব আৰু এই আমাৰ ছট পূজা বুলি এইটো কোৱা হয় অকল ছট পূজা নহয় আৰু গোটেই বিশ্বৰে শান্তিৰ বাবদ এইখিনি ছট পূজা নহয় পুলিচ প্ৰশাসন যিবিলাক আছে এইবিলাক ভালে আছে আমাৰ লগতে আছে এইবিলাক মানে যিমান আৰু ইহঁতৰ চাব লাগে সিহঁতে চাই আছে আৰু আমাৰ ল'ৰাবিলাকো বাৰু সতৰ্কভাৱেই চলি আছে আৰু সিহঁতে ভালভাৱে পূজা পাঠ কৰি আছে আৰু আমাৰ যিমান মানে গাঁৱৰ মানুহবিলাক আছে বা বেলেগ বেলেগ গাঁৱৰ মানুহবিলাক আহি ইয়াতে আৰু বেলেগ বেলেগ মানুহ আমাৰ যি পৰম্পৰা বিহাৰী মানুহ তাতকৈ আৰু বঙালী মানুহ কৰে মাৰোৱাৰীবিলাক কৰে আমাৰ যিমান হিন্দু মানুহ আছে সেইবিলাকে পৰম্পৰা পূজা কৰি আহিছে ইয়াৰ মানে বহুত দূৰৰ পৰা মানুহ যে বগৰীবাৰী এই আঙাৰকাটা মণিপুৰ আপোনাৰ খৰাঘাট যিমান দূৰ আৰু এৰিয়া আমাৰ বিহাৰীবিলাক আছে সিহঁতে আহে ইয়াত পূজা কৰিবৰ কাৰণে আমাৰ এনেই ৰাইজক সহযোগিতা ভালে কৰে ইয়াৰে আমাৰ গোটেইখিনি ৰাইজে ভালে আমাক উপকাৰ কৰে আৰু ইয়াত ভালেভাৱে আমাৰ পূজাখন চলি আছে আৰু চলি থাকিব